নলেজ আছাম ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এছাম এনেকুৱা মানুহ আছে যি সপোন দেখে। এছাম এনেকুৱা মানুহ আছে যি ডাঙৰ সপোন দেখে। এই দুবিধ মানুহৰ মাজত পাৰ্থক্য। এছাম এনেকুৱা মানুহে ভাবে যে মোক লাগিবই, নাপালেও কোনো কথা নাই। এনেকুৱাও এছাম মানুহ আছে যে মোক লাগিব আৰু লাগিবই। এইখন পৃথিৱীত এনেকুৱা এজন মানুহ নাই যাৰ কোনো উইচ নাই, কিন্তু বেছিভাগ লোকৰে সপোন থাকে কিন্তু লক্ষ্য নাথাকে। এইটোৱে একমাত্ৰ কাৰণ যে সকলো মানুহে সফল হ'ব নোৱাৰে। মাত্ৰ কিছুসংখ্যক মানুহেহে সফল হয়, কিন্তু 1% মানুহেহে হাইলি ছাকচেছফুল হয়। আপোনাৰ জীৱনৰ প্ৰতিটো সময় বা পৰিস্থিতি য'ত সংঘৰ্ষ থাকে, তাতে বহুত ডাঙৰ সুযোগ লুকাই থাকে। যিজন মানুহে সেই সুযোগ দেখি পায় তেওঁ ছাকচেছ হৈ যায়, আৰু যি দেখি নাপায় তেওঁ তাতে ৰৈ যায়। আমি সকলোৱে সপোনৰ দুনিয়াত বাস কৰোঁ, কিন্তু সপোনবোৰ পূৰা কৰাৰ একমাত্ৰ উপায় হৈছে আপুনি জাগি উঠক। চাওক এইখন দুনিয়াত কেনেকুৱা লেভেলৰ মানুহ আছে, কেনেকুৱা লেভেলৰ মানুহৰ চিন্তাধাৰা, কেনেকুৱা ধৰণৰ কাম কৰিবলৈ প্ৰস্তুত থাকে। যি মানুহে জীৱনত কোনো ডাঙৰ কাম কৰিব নোৱাৰে, সেইবোৰ মানুহৰ দুটা ডাঙৰ প্ৰধান কাৰণ হ'ল 1 নম্বৰ হৈছে ফেইলিয়াৰ হোৱাৰ ভয়, 2 নম্বৰ হৈছে চেল্ফ ইগ'ৰ কাৰণ। এটা কথা আগৰ পৰাই চলি আহিছে যে ফেইল নকৰাকে কোনো সফল হ'ব নোৱাৰে। তেতিয়াহ'লে ফেইল হোৱাৰ ভয় কিয়? এজন মানুহৰ কথা মই ক'ব বিচাৰোঁ। 4ৰ্থ শ্ৰেণীত 2 বাৰ ফেইল কৰিছিল, গ্ৰেজুৱেশ্যনৰ এণ্ট্ৰেন্স এক্সামত 5 বাৰ ফেইল, 30টা জব ইণ্টাৰভিউৰ পৰা ৰিজেক্ট, চাকৰি ইণ্টাৰভিউলৈ যাওঁতে 24টাৰ ভিতৰত 23জনে চিলেক্ট হৈছিল, কিন্তু তেওঁক চিলেক্ট নকৰিলে। পাছত পুলিচত ভৰ্তি হ'বলৈ গ'ল, তাতো 5জনৰ ভিতৰত 4জনক চিলেক্ট কৰিলে, তেওঁক নকৰিলে। আকৌ চাকৰি ইণ্টাৰভিউলৈ গ'ল, তেওঁ সহপাঠীবিলাকক তেওঁতকৈ কম নম্বৰতে চিলেক্ট হৈ গ'ল। জীৱন অকল ফেইল ফেইল ফেইল, বাৰে বাৰে ফেইল। ইমানবাৰ ফেইল কৰাৰ পিছতো তেওঁ ৰৈ নাথাকিল। আজি আমি সকলোৱে সেই মানুহজনক জানো, যিজন হৈছে চেয়াৰমেন, সকলোতকৈ ধনী ব্যক্তি, আলিবাবাৰ ফাউণ্ডাৰ জেক মা। ইমান ফেইল হোৱাৰ পাছতো চাইনাৰ নিচিনা এখন দেশৰ এজন ধনী সফল ব্যক্তি হ'ব পাৰিছে। মোৰ নালাগে যে আপোনাৰ জীৱনত ইমান ফেইলিয়াৰ আহিছে বা আহিব। আপুনি যদি ফেইল হৈছে কোনো কথা নাই। ফেইল হ'লে মানুহৰ শিক্ষা আৰু অভিজ্ঞতা বাঢ়ে, এক্সপিৰিয়েঞ্চ আৰু লাৰ্ণিঙৰ পৰা সফলতা আহে। দ্বিতীয় কাৰণ হৈছে ইগ'। এটা ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে যে আধাতকৈ বেছি সংখ্যক লোকে ডাঙৰ সফলতা অৰ্জন কৰিব নোৱাৰাৰ কাৰণ হৈছে নিম্ন পৰ্যায়ৰ কাম কৰিবলৈ লজ্জা অনুভৱ কৰা। যদি নিম্ন পৰ্যায়ৰ কাম কৰিব লগা হৈছে তেতিয়াহ'লে কৰক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাহ বিক্ৰী কৰিছিল, আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে সৰুতে জোতা চিলাইছিল, আমাৰ সকলোৱে পৰিচিত আম্বানী পৰিয়ালৰ ধীৰুভাই আম্বানী পেট্ৰল পাম্পত কাম কৰিছিল। আপোনাৰ চিন্তাধাৰা সকলোতকৈ আগত ৰাখক, কিন্তু আপুনি সকলোতকৈ সৰু পৰ্যায়ৰ কামৰ পৰাই আৰম্ভ কৰক। আৰম্ভণি সকলোতকৈ কঠিন আৰু বেছি হয়, সংঘৰ্ষ কৰিবলগীয়া হয় আৰু অকলে যুঁজিব লগাও হয়। এই কঠিন কামবোৰৰ পৰা জয়ী হৈ সকলো মহান ব্যক্তি হয়। ভাগৱত গীতাত লিখা আছে, খং মানুহৰ শত্ৰু, এলাহ মানুহৰ শত্ৰু। যেতিয়া কেৰিয়াৰৰ কথা আহে, ইগ' আপোনাৰ সকলোতকৈ ডাঙৰ শত্ৰু। নিজৰ ইগ'ৰ পৰা আঁতৰাওক, উঠক, দৌৰক। যেতিয়ালৈকে নৰখিব তেতিয়ালৈকে লক্ষ্য প্ৰাপ্তি নহয়। এই সকলোবোৰ যদি আপুনি আপোনাৰ জীৱনত পালন কৰে তেতিয়াহ'লে আপুনি 100% সফল হোৱাটো নিশ্চিত। যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।